To hey guys, welcome back to my YouTube channel. Ako mo YouTube channel follow স্বাগতম জনাইছো। আজি অলপ টপিকটো বেলেগ ধৰণৰ কিয় সিদিনা মই টুইটাৰত যেতিয়া ৰাতিপুৱা শুই চাই থাকোঁ তেতিয়া মই চাই থাকোঁতে এটা মেছেজ পালোঁ, মানে এটা নিউজত এটা মেছেজ পালোঁ যে এজন অৱসৰপ্ৰাপ্ত শিক্ষক তেওঁৰ একাউণ্টৰ পৰা 6 লাখ টকা হেকাৰে লুটি লৈ গুচি গ'ল। এই ক্ষেত্ৰত এইবোৰ কিয় হয়, কেনেকৈ নিবলৈ চান্স পায়, ইয়াৰ ওপৰত টপিকটোৰ ওপৰত সম্পূৰ্ণ মই এটা ভিডিঅ' বনাই দিম বুলি কৈছিলোঁ, যিহেতু মই আগত শ্বৰ্ট ভিডিঅ' এটা বনাই দিছিলোঁ। গতিকে আপোনালোকে ভিডিঅ'টো যদি প্ৰথমবাৰৰ কাৰণে চাইছে যে চেনেলটো ছাবস্ক্ৰাইব কৰিব, বহুতৰ লগত শ্বেয়াৰ কৰি দিব যাতে আৰু আগলৈ কাৰো লগত এনেকুৱা নহয়। গতিকে বেছি দেৰিকৈ তেতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। তো গাইজ এনেকুৱা কিয় হয় যে হেকাৰে পইচা নিবলৈ চান্স কেনেকৈ পায়, চান্সবিলাক আপোনালোকে দিয়ে, কিয় দিয়ে, কেনেকৈ দিয়ে সেইটো কৈছোঁ শুনক। আপোনালোকৰ যে হোৱাটছআপত যে কিছুমান লিংক আহে যে 15 GB ডাটা পাব, আমুকটো অফাৰ আছে, এইটো অফাৰত ক্লিক কৰিলে আমুকটো স্মাৰ্টফোন আপোনালোকে কম দামত পাব, এইবিলাক যে আহি থাকে এইবিলাক একচুৱেলি ৰিয়েল নহয়। মই নিজে পাইছোঁ, মই নিজেও বহুত লিংক তেনেকৈ গৈছোঁ, চাইছোঁ, সেইবোৰ লিংক বহুত ফেক্ট হয়। গতিকে সেই লিংকবিলাকক কিছুমান তেনেকুৱা হেকাৰে যিবিলাকৰ নেকি বহুত টিচাৰ হয় গম পায়, যে বহুতেতো গম পাই থাকে আমুকৰ একাউণ্টত হেকাৰবিলাকে চাই থাকে আমুকৰ একাউণ্টত ইমানবিলাক টকা আছে, গতিকে তেওঁলোকৰ এনেকৈ ফিচিং, সেইটো এটা ফিচিং বুলি কোৱা হয়। যেনেকৈ 15 GB ডাটা পাব বা আমুকটো অফাৰত এইটো স্মাৰ্টফোন আহিছে, সেইবিলাকক এক প্ৰকাৰৰ ফিচিং বুলি কোৱা হয়। গতিকে তেনেকুৱা ধৰণৰ লিংকবিলাক যদি আপোনালোকৰ হোৱাটছআপত আহে সেইবিলাক আপোনালোকে এভইড কৰিব, সেইবিলাক কেতিয়াও ক্লিক নকৰিব। যদি আপোনালোকে ক্লিক কৰে আপোনালোকৰ যিটো স্মাৰ্টফোনৰ ডাটা, ফোনপে', গুগল পে', বেংকৰ লগত কোনটো আপোনালোকৰ নাম্বাৰ ৰেজিষ্টাৰ আছে সকলোখিনি হেকাৰৰ ওচৰলৈ গুচি যাব আৰু হেকাৰে আপোনালোকৰ বেংকৰ একাউণ্টৰ পৰা পইচা নিবলৈ সুবিধা পাব। গতিকে এনেকুৱা চান্স কেতিয়াও নিদিব। আৰু বহুত লগত কি হয় যে কিছুমানৰ ইউটিউব চেনেল হেক হৈ গুচি যায়। ইউটিউব চেনেল কিয় হেক হয় বা কেনেকৈ হেক হয়? ইউটিউব চেনেল হেক হ'বলৈ হ'লে আপোনালোকৰ যিটো জিমেইল, যিটো ইউটিউবৰ মেইন জিমেইল একাউণ্ট, যোনটো জিমেইলৰ একাউণ্টত আপোনালোকৰ ইউটিউব চেনেলটো আছে, সেই জিমেইল একাউণ্টটোত আপোনালোকৰ কিছুমান প্ৰমোশ্যন আহিব, প্ৰমোশ্যনাল লিংক আহিব। সেই লিংকটো যদি আপোনালোকে ক্লিক কৰি দিয়ে আপোনালোকৰ গোটেই চেনেলটো হেকাৰৰ ওচৰলৈ গুচি যায়। সেইটো এক প্ৰকাৰ তেনেকুৱাকৈ ফিচিং বনোৱা হয়। মানুহক লোভ দিয়াটো হৈছে হেকিঙৰ মেইন মানে বেছিকটো। যদি আপোনালোকক ভালকৈ লোভটো দেখাব পাৰে আমুকটো বস্তুৰ ওপৰত, তেতিয়া আপোনালোকতো তালৈ যাবই, দৌৰিবই। যেনে আইফোন এটা আপোনালোকক যদি বহুত সস্তাত দি দিয়ে, 10-15 হাজাৰ টকাৰ আইফোন দি দিয়ে, আপোনাৰ যদি বিশ্বাস হ'ব নহয়, কিন্তু তাতে কিছুমান মানুহ মূৰ্খ বনি মেলি তাত গুচি যায়। গুচি যোৱাৰ লগে লগে আপোনাৰ গোটেইখিনি ডাটা হেকাৰৰ ওচৰত গুচি যায়। হেকাৰৰ ওচৰত যোৱাৰ লগে লগে আপোনালোকৰ বেংক একাউণ্টত পাই গ'ল, আপোনাৰ গোটেই প্ৰাইভেচি পাই গ'ল, আপোনালোকৰ পইচা গুচি যায়। গতিকে এনেকুৱা ধৰণৰ চান্স নিদিব। যদি আপোনালোকৰ হোৱাটছআপত কিছুমান লিংক আহি থাকে বা জিমেইলত কিছুমান লিংক আহে, এইটো ক্লিক কৰক, আমুকটো অফাৰত আমুকটো বস্তু পাব আৰু ইমান GB ডাটা পাব, সেইবোৰ লিংক কেতিয়াও ক্লিক নকৰিব। যদি ক্লিক কৰে তেনেকুৱা ধৰণৰ কিছুমান কেতিয়া ঘটনা সংঘটিত হৈ যায়। চবৰ ক্ষেত্ৰত নহয়, কিন্তু কিছুমানৰ ক্ষেত্ৰত হৈ যায়। আৰু যদি আপোনালোকৰ ফোন আহে, পে'টিএমৰ পৰা ফোন আহিব পাৰে বা ফোনপে'ৰ পৰা ফোন আহিব পাৰে, আজিকালি যুগটোতো UPI যুগ হয়, তাৰপৰা ফোন আহিব পাৰে যে আপুনি মোক ইমান টকা পাব, পে'টিএমে আপোনাক ইমান টকা দিব, আপুনি প্ৰথম মোলৈ এনেকৈ ইমান টকাটো চেণ্ড কৰক, চেণ্ড কৰাৰ পিছত আপুনি ইমান টকা পাই যাব। সেইবোৰ ভুল কেতিয়াও নকৰিব। সেইবোৰ ভুল কৰাৰ লগে লগে আপোনালোকৰ পইচাটো গুচি যাব, কিন্তু আপোনাৰ পইচাটো নাহে। আৰু এটা হৈ আছে কি, এতিয়া ট্ৰেণ্ডিঙত চলি আছে যিবিলাক সৰু ক্ৰিয়েটৰ, এতিয়া মইতো বহুত সৰু ক্ৰিয়েটৰ বা মোৰ লগতো তেনেকুৱা এটা ঘটনা হৈ গৈছে আগতে দেই। গতিকে আপোনালোকক কৈ দিছোঁ যে আপোনালোকৰ ইউটিউব চেনেলটোত ছাবস্ক্ৰাইবাৰ একেবাৰে কমি আছে। যদি আপোনালোকে পইচা দিয়ে তেতিয়া আপোনালোকৰ ৱাচ টাইম বাঢ়িব বা ছাবস্ক্ৰাইবাৰ বাঢ়িবলৈ আপোনালোকক হোৱাটছআপত বহুতে মেছেজ দিব পাৰে। গতিকে সেইবোৰ ফেক্ট হয়। মই আগতে এবাৰ পইচা দিছিলোঁ, সেইটো একদম টোটেলি ফেক্ট হয়। কেতিয়াও আপোনালোকৰ চেনেলৰ আপুনি যদি নিজে কষ্ট নকৰে, নিজে যদি ভাল ভিডিঅ' নবনায়, তেতিয়া আপোনালোকৰ চেনেল কেতিয়াও গ্ৰ' নহয়। কোনো পইচা দি মেলি আপোনালোকৰ চেনেলত 1K ছাবস্ক্ৰাইব কৰিব নোৱাৰে। গতিকে এনেকুৱা ধৰণৰ ভুল নকৰিব। যদি আপোনালোকৰ হোৱাটছআপত কোনোবাই তেনেকৈ মেছেজ পঠায় যে 1K ছাবস্ক্ৰাইবাৰ দিম ইমান টকাত, সেইবোৰ একদম টোটেলি ফেক্ট হয়। গতিকে সেইবোৰ বিশ্বাস নকৰিব। গতিকে আজিলৈ ভিডিঅ'টো ইমানেই। যদি অকণমান কিবা এটা অলপ গম পালে, যদি অকণমান আপোনালোকে স্মাৰ্টফোনটো যদি চিকিউৰ কৰি ৰাখিব পাৰিব বুলি মই আশা কৰোঁ, তেতিয়াহ'লে আজিলৈ ভিডিঅ'টো ইমানেই। লগ পাইছোঁ নেক্সট ভিডিঅ'ত।